এয়া দেখিবলৈ পাইছে আপোনালোকে মূল তোৰণ দেখিবলৈ পাইছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ বাৰ্ষিক অধিৱেশন চলি আছে। আজি দ্বিতীয়টো দিন ২০২৫ বৰ্ষৰ প্ৰথমবাৰৰ বাবে যোৰহাট মৌবান্ধাত এই শংকৰদেৱ সংঘৰ অধিৱেশন ভাগ অনুষ্ঠিত হয়। ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে কেনেকুৱা এটা পৰিৱেশটো আপোনালোকে চাব পাৰে। ভিডিঅ'ৰ মাধ্যমেৰে এক সুন্দৰ পৰিৱেশ সৃষ্টি হৈছে। চাৰিওপিনে কেৱল ভক্ত এক উত্তৰ পূৰ্বৰ এক বৃহৎ মহোৎসৱ বুলি ক'ব পাৰি। যোৰহাট মৌবান্ধা এৰালতলী পথাৰ ক্ষেত্ৰত বৃহৎ এক সমাগম হৈছে ভক্তৰ। ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক দেখুওৱা পিছত মূল তোৰণ ভাগ আপোনালোকৰ কাষলৈ লৈ আহিছোঁ। ভিডিঅ'ৰ মাধ্যমেৰে সমগ্ৰ দৃশ্যসমূহ দাঙি ধৰিছোঁ ভিডিঅ'ৰ জৰিয়তে। এক বৃহৎ সমাগম তৃতীয় দিনাৰ পৰিৱেশ আপোনালোকৰ কাষলৈ লৈ আহিলোঁ। দেখিবলৈ পাইছে আপোনালোকে মূল নামঘৰ ভাগ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'ৰ জৰিয়তে। এক বৃহৎ সমাগম হৈছে ভক্তৰ। ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আজি বৃহৎ এক ভক্তৰ সমাগম হৈছে। এয়া মূল নামঘৰ ভাগি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এনেধৰণে ভিডিঅ'ৰ জৰিয়তে লৈ আহিবলৈ চেষ্টা কৰিছোঁ। চাব পাৰে ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাইছোঁ যে কেনেধৰণে মূল নামঘৰত কেনেধৰণে নাম প্ৰসংগ চলি আছে। উত্তৰ পূৰ্বৰ বৃহৎ এক মহোৎসৱ এৰালতলী পথাৰ অনুষ্ঠিত হৈছে। আজি তৃতীয় দিনাৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাৰিওপিনে চাওক কেৱল ভক্ত ভকত বৈষ্ণৱে এৰালতলী পথাৰ দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হৈ পৰিছে ভকতৰ সমাগমে। ফায়াৰ ব্ৰিগেড ৰখাই থোৱা আছে ইয়াত, কিয়নো যিকোনো সময়ত বিপদ হ'ব পাৰে, বিপদ কৈ নাহে, সেইবাবে আগতীয়াকৈ এনেধৰণে ইয়াত ৰখাই থোৱা আছে দেখুৱাবলৈ। এক সুন্দৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ যে এটা সুন্দৰ পৰিৱেশ। দিনৰ সময় সেইবাবে ইমান ভাল নালাগিব পাৰে, কিন্তু নিশা হ'লে এক বেলেগ ধৰণৰ এটা পৰিৱেশ হ'ব। সেইবাবে ভিডিঅ'টো আপোনালোকৰ কাষলৈ লৈ আহিছোঁ। সমগ্ৰ ভিডিঅ'টো চাই শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এক বৃহৎ সমাগম হৈছে ভক্তৰ। বৃহৎ এক সমাগম হৈছে ভক্তৰ। ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক দেখুৱাইছোঁ। এক সুন্দৰ পৰিৱেশ সৃষ্টি হৈছে ৯৪ বাৰ্ষিক শংকৰ সংঘৰ অধিৱেশনত। ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক দেখুৱাইছোঁ এক সুন্দৰ পৰিৱেশ। এক সুন্দৰ পৰিৱেশ, সকলোৱে চেলফি মাৰি আছে। ভিডিঅ'ৰ জৰিয়তে আপোনালোকে দেখিব পাৰে ফটো তুলি আছে। কেনেধৰণে এক সুন্দৰ পৰিৱেশ গঢ়ি তুলিলে এই অধিৱেশনস্থলীত ভিডিঅ'ৰ মাধ্যমেৰে। আৰু এইপিনে দেখিবলৈ পাইছোঁ শিবিৰসমূহ দেখিবলৈ পাইছোঁ। অলপ ইয়াত এখন গাঁও দেখুওৱা হৈছে। ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাইছোঁ। গৰু গাড়ী দেখুওৱা হৈছে ইয়াত। যিহেতু আজিকালি গৰু গাড়ী নাই, সেইবাবে এনেধৰণে সকলোবোৰ দৃশ্য দেখুওৱা হৈছে। আৰু সেইপিনে আপোনালোকক দেখুৱাইছোঁ অকণমান গৰুৱে মৰণা মাৰি থকা দেখুওৱা হৈছে। সকলোবোৰ যিমান পাৰিছোঁ দেখুৱাই আছোঁ ভিডিঅ'ৰ জৰিয়তে। এনেধৰণে এটা নামঘৰ দেখুওৱা হৈছে থুলমূলকৈ। যিহেতু এতিয়া বৰ্তমান নামঘৰসমূহ পকী হ'ল। আগৰ যি নামঘৰ আছিলে কেঁচা আছিলে, এনেধৰণে আছিলে। ইয়াত দেখুওৱা হৈছে। সমগ্ৰ দৃশ্যটো আপোনালোকৰ কাষলৈ লৈ আহিছোঁ। মৰণা মৰা এইপিনে শিপিনীয়ে তাঁত বৈ আছে। সকলো দৃশ্য এহাল বয়সস্থ লোক দেখুওৱা হৈছে। দম্পতী বুঢ়া বুঢ়ী দেখুওৱা হৈছে। সকলো এনেধৰণে দাঙি দেখুৱাইছোঁ। এইপিনে চাব পাৰে, লক্ষ্য কৰিব পাৰে, ঢেঁকী দি থকা দেখিবলৈ পাইছে। একদম সুন্দৰভাৱে দেখুওৱা হৈছে সকলো দৃশ্য। এখন গাঁও দেখুওৱা হৈছে ইয়াৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘ ৯৪ বাৰ্ষিক অধিৱেশন, বহী বাণিজ্য মেলা, আদৰণি তোৰণ। বলক ভিতৰলৈ গৈ থাকোঁ, কেনেকুৱা কি আছে চাই লওঁ। প্ৰদৰ্শনী আৰু গ্ৰন্থমেলা যথেষ্ট সমাগম হৈছে ভক্তৰ। অসমীয়া সাজপাৰ বাণিজ্য কেনেকৈ হৈছে দাদা? বাণিজ্য কি হ'ব?
আপোনালোকক দেখুৱাইছোঁ সমগ্ৰ শিবিৰ কেনেধৰণৰ এটা সুন্দৰ পৰিৱেশত গঢ়ি তোলা হৈছে। বাপ বৈষ্ণৱসকল ভকত বৈষ্ণৱসকল সকলো ইয়াতে জিৰণি লোৱাৰ গৃহ আপোনালোকক দেখুৱাইছোঁ অকণমান মোৰ ভিডিঅ'ৰ জৰিয়তে। বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ ভংগই যি প্ৰচেষ্টা অব্যাহত ৰাখিছে তাৰ বাবে মই শ্ৰীমন্ত শংকৰদেৱ ভংগৰ যি কৰ্ম সেই কৰ্মৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই যেতিয়াই সংঘৰ অনুষ্ঠান হয় যেতিয়া সংঘৰ সংঘ অধিৱেশন দুনিয়াত অনুষ্ঠিত হৈছিল সেই অধিৱেশনতো আমি বিশেষকৈ